গাইস এটকাৰ চ্যালেঞ্জ লবলৈ যাও আপোনালোকৰ গোটেই ৰাতিটো মোৰ পৰিস্থিতি এনেকুৱা হ'ব আগতে গম পোৱা নাছিলোঁ আৰু চকলেট খাই থাকিব লাগিব এইটো আগতে গম পোৱা নাছিলোঁ আৰু মই যে এই ভিডিঅ'টোৰ মাধ্যমতে এনেকুৱা পৰিস্থিতি দেখিবলৈ পাম মই আগতে ভবা নাছিলোঁ তো What's up, hey guys, it's me Ashik and welcome back to my YouTube channel Ashik Show. So guys, কি কম ক'বলগীয়া মোৰ একো নাই guys, ক'বলগীয়া মোৰ বহুত আছে। তো guys, আপোনালোকৰ মাজত লৈ আহিছো চেনেলৰ ফাৰ্ষ্ট চ্যালেঞ্জিং ভিডিঅ'। তো guys, আপোনালোকৰ ফাৰ্ষ্ট চ্যালেঞ্জিং ভিডিঅ' লৈ আহিছো কিয় লৈ আহিছো আপোনালোকে ফাৰ্ষ্ট কাৰণটো হ'ল আপোনালোকে ভাল পায়। তো সেকেন্ড কাৰণটো হ'ল আপোনালোকে খুব ভাল পায়। কিমান টকাৰ চ্যালেঞ্জ লবলৈ গৈ আছো তো গাইস কিমান টকা লবলৈ গৈ আছো কিমান টকা 10 টকা চ্যালেঞ্জ লবলৈ গৈছো তো গাইস আজি ৰাতি গোটেই ৰাতিটো 10 টকাৰ চ্যালেঞ্জিং ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজত 10 টকা দি আজি গোটেই ৰাতি পটাম আপোনালোকক দেখুৱাম তো গাইস ইয়া চাব পাৰে 10 টকাৰ চ্যালেঞ্জ মই এতিয়া গৈ আপোনালোকক দেখুৱাম 10 টকাৰ চ্যালেঞ্জ দেখুৱাম মই গোটেই ৰাতিটো কেনেকৈ খটাব পাৰো নে নাই 10 টকাত আপোনালোকক গোটেইখিনি দেখুৱাম মই আপোনালোক দেখুৱাব পাৰো না নাই এইটো বহুত ভয় লাগিছে নাই নহব তো গাইস আপোনালোকৰ মাজত লৈ আহিছো 10 টকাৰ চ্যালেঞ্জ পাৰিম নে নাই ও ভাই আজি ৰাতি 10 টকা চ্যালেঞ্জটো মই গোটেই ৰাতিটো থাকিব পাৰিম নে নাই পাগল নাকি পাৰিবি নেকি পাগল দূৰ পাগল তো তই মোক সুধিয়ে ভুল হ'ল পাগল গোটেই ৰাতিটো 10 টকা চ্যালেঞ্জ লবলৈ গৈ আছো পাৰিম নে নাই কেনেকৈ পাৰিবি নোৱাৰো হেই পাৰিম গাইস এতিয়া কেতিয়ামানক সুধিছো নোৱাৰি বুলি কৈছে মই পাৰিম মোৰ তক লাগিছে মই পাৰিম কিয় নোৱাৰিম 10 টকা চ্যালেঞ্জ মই পাৰিম মোৰ কনফিডেন্স আছে মই পাৰিম কিন্তু গাইস মোৰ ভয় লাগি গৈছে একোৱে কোৱা নাই গাইস মই এতিয়া 10 টকা চ্যালেঞ্জ লবলৈ গৈ আছো এতিয়া মই দোকানত যাম টকা এটকাকে খাম তাৰ পিছত গোটেই ৰাতিটো থাকিম আহক গাইস ফাইনালি 10 টকাৰ চ্যালেঞ্জ লবলৈ আহিছো সন্মুখত আছে দোকান তো গাইস 10 টকা চ্যালেঞ্জ ফার্স্ট অফ অল কি হয় নাজানো 1 টাকাৰ বস্তু বাস 50 বস্তাৰ বস্তু পাম নে নাই বলক ভিডিঅ'টো স্টার্ট কৰি ইয়াৰ পৰাই চ্যালেঞ্জ ও ভাই তো গাইস সাপ টোপনি মাৰি আছে জগাই দিও কিন্তু মোৰো ভুক লাগিছে দোকানত 50 পইচা এটকা কিবা আছে নেকি ओ भाई मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है नहीं মই সিরিয়াস না নাই আরে ভাই আইনে না দোকানত ব্লক দোকানত ভিতৰত যাও ও ভাই বহুত ভুক লাগিছে মানে এটকাৰ কিবা আছে নেকি খাবলৈ এটকা কিবা আছে নেকি এটকা নাই তো গাইস চাও এটকা নাই কিন্তু মই বিচাৰিম কি আছে নাই আপোনালোকক দেখুৱাম এটকাৰ বস্তু ফাৰ্ষ্টত এটকা কিন গোটেই ৰাতিটো খটাম যদি 10 টকা খাই দিও একেবাৰে সৰ্বনা হৈ যাব কিন্তু এটকা বিচাৰি খাম তাৰ পিছত কিমান সময় থাকিব পাৰো তাৰ পিছত আকৌ এটকা খাম যেনেকা হোক মই 10 টকা চ্যালেঞ্জ গোটেই ৰাতিটো কৰিম তো গাইস ও ভাই কিবা এটা আছে না তো গাইস এনেকৈ এটা বস্তু খাই দিলে 5 টকা গ'ল গৈ আৰু নহব মোৰ চালান নহয় এটকা মুড়ি দিয়ক এটকাৰ বস্তু আছে না নাই ফ্ৰিজত খাও ও গাইস চাপ এটো স্ট্রিং হয় 35 টকা হয় মোৰ চালানেই নহয় লেচু এটা খাব পাৰিলো হয় যদি বেলেগ একো নাখালি হয় 10 টকা হয় কিন্তু নহয় গোটেই ৰাতিটো থাকিব লাগিব 10 টকা চ্যালেঞ্জত
সেই হয়তো ভাত খাই অহা নাই অকল 10 টকাতে গোটেই ৰাতিটো থাকিম চাও কি হয় তো গাইজ ফাৰ্ষ্ট অফ অল এটকাৰ বস্তু পাই গ'লো কিমান টকা এইটো এটকা 3 টকা কিনিছোঁ 3 টকা গ'ল 7 টকা আছে ষ্টপ এটা বহুত ভোক লাগিছে খাই দিওঁ A few minutes later. So guys, কি হবে খেলা হবে 7 টাকা আছে কি খাম কি নাখাম বিচাৰি আছোঁ কিন্তু 1 টকা 2 টকাৰ আইটেম নাই মই গোটেই ৰাতিটো থাকিম কেনেকৈ তো সেইটোৱে মই ভাবি আছোঁ এই অফাৰ দিয়ে তেনেহ'লে থাকিব পাৰিম অ' ভাই 3 hours later. তো গাইজ আপোনালোকে দেখিবই পাৰিছে 10 টকা চেলেঞ্জ লৈছোঁ কিমান টকা আছে 3 টকা হে কৰিলোঁ আৰু 7 টকা আছে কিন্তু 7 টকাৰ যে এটকা বস্তু বিচাৰি পোৱা নাযায় কিন্তু বহুত প্ৰব্লেমত পৰিছোঁ কিন্তু কি কৰিম এতিয়া যিমান পাৰোঁ সিমান যেতিয়া যেনেকৈ মিলে তেনেকৈ আৰু খাম আৰু গোটেই ৰাতিটো খটাব লাগিবতো ন চেলেঞ্জ লৈছোঁ যদি আপোনালোকৰ কাৰণে কিন্তু চাওক কেনেকুৱা হয় এতিয়া অলপ ঘূৰি ফুৰোঁ কি কৰিম চাওক মই লৈছোঁ 10 টকা চেলেঞ্জ কিন্তু ইয়াত আৰু এজন মানুহ ৰৈ আছে চাওক ভোক লাগিছে তাৰ একো খোৱা নাই ভাই তোমাৰ ঘৰ ক'ত ভাই মোৰ ঘৰত বালিজান ইমান ৰাতি যে ইয়াত ৰৈ আছা মানে কিহৰ কাৰণে কোনো খোৱা নাই টকা বিচাৰিবলৈ উলিয়াইছোঁ 1 টকা 2 টকা দিয়ে মই খাম ঘৰত যোৱা নাই কিয় যোৱা নাই যোৱা নাই নেকি আছে কিন্তু মাত নাই নেকি নহয় এতিয়া মোৰ তাত 7 টকা আছে কিমান লাগিব 2 টকা দি দিম 2 টকা হ'বনে হ'ব 5 টকা দি দিম না 2 টকা দিলে হ'ব 2 টকা দিলে হ'ব তাৰপিছত কি খাবা 2 টকা খাম তো গাইজ চাওক 2 টকা দি সি খাই পেট মানে ভৰি যাবহি কৈ আছে 2 টকা হ'ব লোৱা 2 টকা হ'বনে হ'ব ঠিক আছে লাগিলে আৰু 1 টকা দিম নহ'ব মোৰ 2 টকাই তো গাইজ চাওক এনেকুৱা মানুহ বহুতো পোৱা যায় 2 টকাৰ কাৰণে মানে পেটটো চলি যায় কিন্তু মই 10 টকা চেলেঞ্জ লৈছোঁ মই কিয় নোৱাৰিম চাওক মই পাৰিমেই আৰু এতিয়া 5 টকা আছে ই 2 টকা যদি গোটেই ৰাতিটো থাকিব পাৰে কিন্তু মই 10 টকাত নোৱাৰিম মই পাৰিম তো ভাই থাকা আৰু হ'ব যাবা A few minutes later. তো গাইজ আপোনালোকে দেখিব পাৰিছে মই 10 টকা চেলেঞ্জ লৈ আপোনাৰ গোটেই ৰাতিটো থাকিম বুলি ভাবিছিলোঁ কিন্তু এতিয়া 3টা বাজিছে এতিয়া শেষ হৈ যাব 3 টকা চকলেট খাইছিলোঁ আৰু 2 টকা ল'ৰা এজনক দিছিলোঁ থাকিল কিমান টকা 5 টকা এতিয়া 5 টকা কিবা এটা খাই ডাইৰেক্ট ভিডিঅ'টো এণ্ডিং কৰি দিম অ' দাদা এইটো কিমান টকা এইটো 20 টকা এইটো কিমান টকা 60 টকা এইটো কিমান টকা তো গাইজ নহ'ব কিন্তু মালেই নাই মোৰ তাত ইমান টকাই নাই কি হ'ব আৰু 5 টকা কিবা এটা দিয়ক না 5 টকা কিবা এটা দিয়ক কেক আছে তো গাইজ পাই গ'লোঁ 5 টকা কিবা এটা কেক খাই আপোনালোকে এণ্ডিং কৰি দিম কেক কিবা এটা ফ্ৰী দিয়ক ৰ'ব তো গাইজ চাওক দাদা দিয়কচোন চাওক ফ্ৰী দিয়ক কিবা এটা মোক ভোক লাগিছে ফ্ৰী নাই ফ্ৰী দিব নোৱাৰে নাই কিবা এটা দিয়ক না চকলেট এটা দিয়ক নাই ফ্ৰী এটা দি আছে ফ্ৰী থেংক ইউ এতিয়া এইটো কেক আছে এইটো কেক খাই আৰু অলপ আপোনালোকক দেখুৱাই ভিডিঅ'টো এণ্ডিং কৰিম চাওক মোৰ 10 টকাতেই গোটেই ৰাতিটো 3টামান বাজিছে কিন্তু গোটেই ৰাতিটো চেলেঞ্জ মোৰ গ'ল 10 টকা দি চেলেঞ্জ গ'ল 10 টকাহে কৰিব তো গাইজ সেইটোৱে আপোনালোকে ভাবিব যদি 10 টকা চেলেঞ্জ আমি কৰিব নোৱাৰোঁ কিন্তু কিমান দুখীয়া মানুহ আছে চাওক সিহঁতে কেনেকৈ 10 টকাটো পাৰ কৰে A few minutes later. So guys, time plus চেলেঞ্জৰ টাইম শেষ
গাইজ 1 টকা চেলেঞ্জ ল'বলৈ যাওঁ আপোনালোকৰ মাজত গোটেই ৰাতিটো মোৰ পৰিস্থিতি এনেকুৱা হ'ব আগতে গম পোৱা নাছিলোঁ আৰু চকলেট খাই থাকিব লাগিব এইটো আগতে গম পোৱা নাছিলোঁ আৰু মই যে এই ভিডিঅ'টোৰ মাধ্যমতে এনেকুৱা পৰিস্থিতি দেখিবলৈ পাম মই আগতেই ভবা নাছিলোঁ তো গাইজ বহুত বেয়া লাগিছে আৰু এই ভিডিঅ'টোৰ মাধ্যমে বহুত কিবা কিবি নিজকে শিকিব পাৰিছোঁ গোটেই ৰাতিটো